কি খবৰ সকলোৰে ভালনে? ভালেই চাগে ন আপোনালোকৰ? আমাৰো বাৰু ভালেই, বহুত দিন হ'ল দেখা দেখি নাই। এইবাৰ পৰা আকৌ আহিছোঁ আৰু ওলাই মেলি। পিছে আমাৰ পোৱালিটো আজি বাৰ্থডে নহয়, সিহঁতি বা কি কৰি আছে সেইটো কাৰণে ময়ো বোলো ৰাতিপুৱা পাক এটা মাৰি আহোঁ আৰু গধূলিলৈ বা কিবা কিবি যোগাৰ হয়ে নেকি। বেছি একো নহ'লেও আজি হাঁহ এটাটো বধিমেই আৰু। এতিয়া ব'লক আৰু অলপ উৎপাতটো কৰি আহোঁগৈ আৰু। ओ आज मेरी भाई की बर्थडे है, ओ आज मेरी भाई की बर्थडे है। আই পুতু গৈ আছোঁ মই। আমাৰ এই গাহৰিডাল বা উঠিলে নাই? আজি যে তাৰ জন্মদিন, সি সেইটোও পাহৰিলে হপায়। ঐ গাহৰি উঠিলি নাই? হেৰা শুনিছা নাই? আমাৰ এডাল উঠিলে নাই অ'? নাই, কাৰো মুখৰ মাতেই নাই, ক'ত বা সোমাই আছেগে। ঐ গাহৰি উঠিছ নাই? গাহৰি, ঐ গাহৰি। মই চিঞৰ বাখৰ কৰা গম পাই হপায় পটককৈ উঠিলি হয় নাই? একো তেনেকুৱা নহয়, মই অথনিতে উঠিলোঁ, মই ওলাইহে যোৱা নাছিলোঁ। বাপেৰক মিছা কথা ক'বলৈ নাহিবি। নাই কোৱা মিছা কথা একো। ঐ জানো দে মই চব। হ'ব। পিছে আজিতো জন্মদিন নহয়, নেযাওঁ নি কেক আনিবলৈ? সেইকাৰণেতো সোনকালে উঠি গা পা ধুই ৰেডি হৈ আছোঁ। কথা সেইটো মানে গাহৰি। এতিয়া আপুনি ফোন কৰিব নে কি? কেকটো অৰ্ডাৰ দিব নে কি? ৰহ ফোন এটা কৰিব লাগিব। কৰক এতিয়া কৰক। মই ফোন কৰি দিম, তই যা। আৰু ৰতিকো লৈ যাবি লগত। লৈ যাম তেওঁ মেইন মানুহ। আজি মিহি মিহিকৈ হাঁহ অকণমান পৰিব পেটত। ঐ পুতু ইয়া ব্ৰ, হেপী বাৰ্থডে পুতু। থেংক ইউ ৱেলকাম দেই। কেক আনিবলৈ যাওঁ ব'লা, কেক কাটিব লাগে। কেক মই ওলাইছিলোঁ কেক আনিবলৈ, আপোনাক বোলো লগতে লৈ যাওঁ। বৰ ভাল কথা বোলা, যাওঁ বোলা। ব'লক ৰৈ থাকিবলৈ সময় নাই। আমাৰ পাপাটিয়ে ফোন কৰিলেই পায় দোকানলৈ। হয় নি? তেনেহ'লে ৰৈ থাকিব নালাগে, ব'লা যাওঁ। পিছে আপুনি পাছফাল দি সোমালে যে, কিবা ছাৰপ্ৰাইজ আছে নি? ছাৰপ্ৰাইজ এতিয়া নাই, সেইবোৰ ৰাতিলৈ হ'ব। এতিয়া মই সেইফালে বাৰীফালে দি আহিলোঁ আকৌ। হ'ব ব'লক, মুঠতে আজি কেক খাব লাগিব। হাঁহ এটা খাম আকৌ দেই, আপুনি আকৌ এইবোৰ খেলি মেলি নকৰিব আকৌ ৰাতিলৈ। আজি হাঁহ এটা মাৰিমেই আৰু। মইতো ঘৰৰ পৰা আহোঁতেই ভাবি আহিছোঁ আজি হাঁহ এটা যাবই বুলি। ঐ তহঁতিকেইটা কথাই পাতি থাকিবি নে দোকানলৈ যাবি? মই ফোন কৰি দিলোঁ নহয়, যা জল্দি যা। কি কেনেকুৱা ধৰণৰ কেক লাগে, কি কেক লাগে লৈ আহিবি যা। গৈছোঁ। ব'লা যাওঁ। आज मौसम बड़ा बेमन है बड़ा, केक भी है बहुत बड़ा। আজিতো বহুত কেক বনাই থৈছোঁ। আজি কাৰ বাৰ্থডে আছে ঠিক নাই, কেককেইটা মোৰ বিক্ৰী হ'লেই হৈ গ'ল। দা কেক ল'ব নি? কেক আৰে বহুত বড়া কেক বনাইছে। দাম भी পানী আছে, আহক না আহক। আরে পুতু ভাইটি হ্যাপি বাৰ্থডে। থেংক ইউ। তোমাৰ দেউতাই মোলৈ ফোন কৰিছিলে, কৈছে কি ল'ৰাটোক গৈছে কেক এটা দি দিবি, এতিয়া তুমি কোৱা কেনেকুৱা কেক লাগে। দিয়ক আৰু অকণমান ধুনীয়া চাই, দামী চাই। দামী মানে চাইতো ইমান দামী কথা নক'লে। কিমান দামী লাগে তোমাক? দি দিয়ক, আপুনি চিন্তা কৰিব নালাগে, দামী হ'লেও দি দিয়ক। তোমালোকে চিন্তা নকৰিবা, মোৰ ওচৰত বেলেগ মজা কেক আছে, বেলেগ মজা ডিজাইন আছে। তোমাক মই বহুত ভাল ডিজাইনৰ এটা দি দিম দেই। হ'ব দিয়ক। এইটো লেটেষ্ট ডিজাইন আছে বেটা। এইটো একদম বেটমেন, ছুপাৰমেন, আয়ৰনমেন, ফায়াৰমেন চব লগা আছে। মজা দিয়ক তেনেহ'লে। বাহ পুতু, আজি মজা লাগিব। একদম নেকলেছ কেক আছে, তুমি খাই বহুত মজা পাবা। হ'ব। ব'লা পুতু, এতিয়া আমি যাওঁ। ব'লক যাওঁ। পিছে দোকানদাৰ, ৰাতিলৈ গৈ পিনি আমাৰ তাতে ভাতটো খাব, হাঁহো আছে দেই। চিন্তা কৰিব নালাগে, মইতো যামেই ন। হাঁহৰ লগত কোমোৰাটো দি বনাবা, মোৰ বেলেগ মজা লাগে। ঠিক আছে, আপুনি একো চিন্তাই নকৰিব, খালি আপুনি যাব দেই। যাম, কেলে নেযাম ন। তেন্তে ৰাইজসকল, আজি ভিডিঅ'ত ইমানটোৱে আছিল। এতিয়া আমিও ঘৰলৈ যাওঁ, ঘৰত গৈ কেকটো কাটিমগৈ দেই। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে, তেনেহ'লে আমাৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব, হয় নাই? আৰু যদি আপোনালোকে নতুন আমাৰ চেনেলটোত, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ দেই।